তাৰ শিৰোনাম এটি কবিতাৰ কথাৰে। কবি আলোক কুমাৰ দাস। এটি কবিতাৰ কথাৰে আৰম্ভ হওক আড়ম্বৰহীন তোমাৰ জন্মদিন এই দুখ সময়ত। বহুদিন পিছত পোৱা এই জিৰণি যেন আত্মাক শুদ্ধি কৰাৰ এক প্ৰস্তুতি। আমি ইজনে সিজনক চাই থাকিও হেঁপাহ নপলোৱা এই সময় যেন স্থবিৰ কোনো জলাশয়ৰ নিস্তৰংগ পানী, আৰু আমি তাৰে ঢৌ গণিবৰ বাবে চাই ৰৈ আছো অপলক নেত্ৰে। সময়বোৰ সঁচাকৈয়ে স্থাণু হৈ যোৱা হলে, আৰু আমি যুগৰ পিছত যুগ এনেকৈয়ে ৰোৱা হলে, কোনোবা চিত্ৰকৰৰ চিত্ৰত যুগমীয়া হোৱা হলে, কোনোবা প্ৰেমিক কবিৰ হৃদয়ত আলোড়ন তুলিব পৰা হলে সৃষ্টি হলহেঁতেন এটি অমৰ প্ৰেমৰ কবিতা। হয়তোবা সূচনা হব এখনি মহাকাব্যৰ প্ৰেমক মহীয়ান কৰা।